ড্ৰাগছ এডিকশ্যন বৰ্তমান সময়ত আমাৰ ইণ্ডিয়া আনকি আমাৰ অসমতো ড্ৰাগছ এডিক্টেড মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি আছে। এবাৰ যদি এজন মানুহে ড্ৰাগছ সেৱন কৰে তেতিয়াহ'লে কিয় সেই মানুহজনে ড্ৰাগছ এৰিব নোৱাৰা হয়? এই ড্ৰাগছে আমাৰ মানুহৰ দেহত এনে কি কাম কৰে, দেহত লগতে মগজুত এনে কি কাম কৰে যে মানুহজনে ড্ৰাগছৰ কাৰণে যিকোনো কাম কৰিবলৈ ৰেডি হৈ থাকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলপ ক্লিক কৰি দিব, তেতিয়া আপুনি নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিব। ড্ৰাগছ সেৱন যি এটা বৰ্তমান সামাজিক সমস্যা হৈ পৰিছে। প্ৰায় 15 পৰা 35 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে বেছিকৈ ড্ৰাগছ সেৱন কৰা দেখা যায়। আপুনি জানি লওক, আপুনি যদি 20 দিন আপোনাৰ শৰীৰত ড্ৰাগছ সোমাই লয় তেতিয়াহ'লে 21 নম্বৰ দিন আপোনাৰ শৰীৰে ড্ৰাগছৰ কাৰণে পাগল হৈ উঠিব। ড্ৰাগছ সেৱন কৰিলে আচলতে কি হয় সেইটো শব্দৰে বুজাব নোৱাৰি, কিন্তু মই যিমান পাৰোঁ আপোনালোকক বেষ্ট এক্সাম্পলৰ সহায়ত সেইটো বুজাবলৈ চেষ্টা কৰিম। মদ, চিগাৰেট, ড্ৰাগছ এই নিচাজাতীয় বস্তুবোৰে আমাৰ ডাইৰেক্ট মগজুত এফেক্ট কৰে, যাৰ বাবে এইবোৰ সেৱন কৰাৰ পিছত মানুহে সহজে এইবোৰ এৰিব নোৱাৰে। ভিডিঅ'টোত মই আপোনালোকক মদ, চিগাৰেট, ড্ৰাগছ আদি নিচাজাতীয় বস্তুবোৰ এৰিবৰ কাৰণে নকওঁ, কিন্তু আপুনি যদি সঁচা কথাটো গম পায় তেতিয়াহ'লে আপুনি নিজে এইবোৰ সেৱন কৰা বাদ দি দিব। আৰু কিছুমানে কয় ন যে জীৱনত প্ৰতিটো নিচাই এবাৰ ট্ৰাই কৰি চাব লাগে। সেইসকলকো কৈছোঁ আপুনি ভিডিঅ'টো এবাৰ চাই লওক, তাৰপিছতহে আপুনি বেলেগক ক'ব। আমাৰ মগজুত এনেকুৱা এটা ছিষ্টেম আছে যিটোৱে ভাল কাম কৰিলে বা ভাল বস্তু খালে আমাক পুৰস্কাৰ দিয়ে। ধৰি লওক আপুনি যদি এজন দুখীয়া মানুহক সহায় কৰে বা এটা যদি ধুনীয়া মিঠা চকলেট খায়, তেতিয়া আপোনাৰ মগজুৱে আপোনাক সংকেত দিয়ে যে এইটো আপুনি ভাল কাম কৰিলে বা এইটো ভাল বস্তু খালে, আৰু আপোনাৰ মনটো শান্তি অনুভৱ হয়, সুখ অনুভৱ হয়, ভাল লাগে আৰু মনটো, আৰু সেই কামটো বাৰে বাৰে কৰি থাকিবলৈ মন যায়। এনেকুৱা ধৰণৰ ভাল কাম, ভাল খাদ্য, ভাল পোৱা, প্ৰেম এইবোৰ কৰিলে আমাৰ ব্ৰেইনে আমাক পুৰস্কাৰ হিচাপে শান্তি অনুভৱ কৰায়, সুখ অনুভৱ কৰায়, আৰু এই গোটেই প্ৰচেছটো আমাৰ মগজুৰ ভিতৰতে হয়। এনেকুৱা কামবোৰ কৰিলে আমাৰ স্নায়ুৱে মগজুত এবিধ বিশেষ নিউৰ' ট্ৰান্সমিটাৰ উৎপাদন কৰে, যাক ডপামিন বুলি কোৱা হয়। এই ডপামিনেই হ'ল এই সকলোবোৰৰ আচল গুৰি। ডপামিন এনেকুৱা এবিধ বস্তু, ধৰি লওক আপুনি কোনোবাক বহুত ভাল পায়, আৰু সেই ভাল পোৱা ল'ৰা বা ছোৱালীজনীক যদি আপুনি দেখে, তাৰ লগত যদি আপুনি কথা পাতে, লগ ধৰে, সেই সময়ত আপোনাৰ মগজুত থকা কোষবোৰে ডপামিন ৰিলিজ কৰি থাকে, যাৰ বাবে আপোনাৰ মনত এটা এনেকুৱা ধৰণৰ ফিলিং আহে যিটো আন কাৰোবাক দেখি বা আন কাৰোবাৰ লগত কথা পাতি নাহে। এতিয়া আহক ড্ৰাগছৰ কথালৈ। যেতিয়া কোনোবাই ড্ৰাগছ সেৱন কৰে তেতিয়া ড্ৰাগছে মানুহৰ মগজুত থকা কোষবোৰক এই ডপামিন অধিক পৰিমাণে ৰিলিজ কৰিবলৈ বাধ্য কৰায়, আৰু অলপ চলপ নহয়, নৰ্মেলি মগজুৱে ৰিলিজ কৰা ডপামিনতকৈ 100 গুণ বেছি। হেৰ'ইন, কোকেইন, ড্ৰাগছ এই বস্তুবোৰ কোনো নেচাৰেল বস্তু নহয়, এইবোৰ বিভিন্ন কেমিকেল মিক্স কৰাই বনোৱা হয়। যাক আমি বহুত ভাল পাওঁ তাক যদি আমি দেখোঁ বা তাৰ লগত যদি আমি কথা পাতি থাকোঁ, সেই সময়ত আমাক যদি কোনোবাই কাষৰ পৰা কিবা কৈ থাকে আমি একো গমেই নাপাওঁ। আনকি ফোনতো যদি আমি ভাল পোৱা মানুহজনৰ লগত কথা পাতি থাকোঁ তেতিয়াহ'লে ঘণ্টা ঘণ্টা গুচি যায়, আমি একো গমেই নাপাওঁ, কাৰণ সেই সময়ত আমাৰ মগজুৱে ডপামিন ৰিলিজ কৰাই থাকে, আৰু ই আমাৰ নৰ্মেল ফাংচনত এফেক্ট কৰে, যাৰ বাবে আমাৰ সেই প্ৰিয় মানুহজনৰ লগত কথা পাতি থাকিব ইচ্ছা যায়, নাইবা সেই প্ৰিয় মানুহজনক চাই থাকিব ইচ্ছা যায়। এতিয়া আপুনি ভাবক, ড্ৰাগছে যেতিয়া মগজুৱে নৰ্মেলি ৰিলিজ কৰা ডপামিনতকৈ 100 গুণ বেছি ডপামিন ৰিলিজ কৰায়, তেতিয়াহ'লে মানুহজনৰ শৰীৰৰ নৰ্মেল ফাংচনত কিমান এফেক্ট কৰিব? ড্ৰাগছ লোৱাৰ পিছত মানুহজনৰ দেহৰ নৰ্মেল ফাংচনবোৰ ৰখি যায়, আৰু গোটেই দুনিয়াখনৰ কথা বাদ দি এটা কোণত পৰি থাকিব ইচ্ছা কৰে। যেতিয়া এই ড্ৰাগছৰ ক্ষমতা লাহে লাহে কমি যায় আৰু মানুহজন নৰ্মেল হয়, তেতিয়া মানুহজনৰ একো কামেই ভাল নলগা হয়, কিয়নো ড্ৰাগছে মগজুত যিমান পৰিমাণৰ ডপামিন ৰিলিজ কৰায় আন কোনো কামেই সিমান পৰিমাণৰ ডপামিন ৰিলিজ কৰাব নোৱাৰে, যাৰ ফলত মানুহজনৰ কোনো কামটো বাদেই আনকি খাদ্য, কোনো মানুহ কাকৈ ভাল নলগা হয়। মানুহজন লাহে লাহে ডিপ্ৰেশ্যনত যাবলৈ ধৰে। এতিয়া এই ডিপ্ৰেশ্যনৰ পৰা, এই অশান্তিৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহজনৰ শৰীৰটোক মানে মগজুটোক সিমান পৰিমাণৰ আকৌ ডপামিনৰ প্ৰয়োজন হয়, আৰু সিমান পৰিমাণৰ ডপামিন অকল ড্ৰাগছতহে পোৱা যায়। আন কোনো কাম কৰিলে বা যিকোনো খাদ্য খালে বা একোতে সিমান পৰিমাণৰ ডপামিন পোৱা নাযায়। সেইকাৰণে মানুহজনে ড্ৰাগছ বিচাৰি পাগল হৈ উঠে, ড্ৰাগছৰে প্ৰয়োজন হয় অকল। আৰু যদি মানুহজনে ড্ৰাগছ সেৱন নকৰে তেতিয়াহ'লে মানুহজনৰ মূৰৰ বিষ হয় আৰু বিভিন্ন ধৰণৰ শৰীৰত লক্ষণ দেখা দিয়ে। ড্ৰাগছ নলোৱাৰ পিছত মানুহজনৰ কেনেকুৱা অৱস্থা হয় তাৰ এটা মই আপোনাক উদাহৰণৰ দ্বাৰা বুজাই দিবলৈ চেষ্টা কৰিম। আপুনি যদি সদায় ৰাতিপুৱা আৰু গধূলি চাহ খায়, সদায় খায় আপুনি, কিন্তু আপোনাক যদি 2 বা 3 দিনৰ কাৰণে এনেদৰে খাবলৈ দিয়া নহয় চাহ, তেতিয়া আপোনাৰ কেনেকুৱা অৱস্থা হ'ব? আপোনাৰ মনত কেনেকুৱা ফিল হ'ব? ঠিক তেনেদৰে আপুনি প্ৰিয়জনৰ লগত যদি আপুনি সদায় কথা পাতে আপুনি, কিন্তু আপোনাক যদি 2 বা 3 দিন কথা পাতিব নিদিয়ে, তেতিয়া আপোনাৰ যদি কিবা কাৰণত অসুবিধা হয়, কথা পাতিব নাপায়, তেতিয়া আপোনাৰ মনত কেনেকুৱা ফিল হয়? এই হেৰ'ইন, কোকেইন, ড্ৰাগছ এইবোৰ কিমান ডেঞ্জাৰাছ হ'ব পাৰে আপুনি এবাৰ ভাবি চাওক।
ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি গম পায় মই যিমান পাৰোঁ আপোনালোকক এক্সাম্পলৰ সহায়ত কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ